हेलो एवरीवन विदेशनिका वार्ड ऑप्शनলৈ পুনৰবাৰ স্বাগতম জনালো। যদি প্ৰথমবাৰৰ বাবে চাইছে আমাৰ চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰি দিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। আজিও কেইজনমান মেখেলা চাদৰ কালেকশ্যন লৈ আহিছো, আপোনালোকে চাব বুলি আশা কৰিলো। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি কিবা কাপোৰৰ কালেকশ্যন পছন্দৰ যোগাৰ ভিডিঅ' আহে তেনেহলে আপোনালোকে স্ক্ৰীনৰ দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। COD আৰু এযোৰ কেনেকুৱা প্ৰথম কালেকশ্যন হৈছে এইটো ষ্টাবুল কটনৰ যোৰা হয়। এইটো ষ্টাবুল কটনৰ যোৰা, যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। আৰু কোনত আছে এইখন থাকিব চাদৰখন গোটেই কাটে কাম কৰা আছে আৰু ডাঙৰকে আঁচলৰ পাৰিটো ডাঙৰকে দিয়া আছে, যদি ভাল লাগে আপোনালোকে লগাই থাকিব। আৰু মেখেলা আছে, এইখন হ'ব মেখেলাখন, আহল বহল হ'ব, ব্লাউজ পিচটো চিম্পলত আহিব। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। অনলি 1700, খুবেই ধুনীয়া হয় ষ্টেপুল কটনৰ। এইখন থাকিব চাদৰখন, এইখন চাদৰখন থাকিব, কালাৰটো আহিব ব্লু কালাৰত আহিব, এনেকুৱা চিলভাৰ গুণা আৰু ব্লু কালাৰত। ভাল লাগে আপোনালোকৰ পচন্দৰ যোগাৰ ভিতৰত আহে তেনেহলে পটাপটকে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে বুকিং কৰিব পাৰিব। অনলি 1050। এইটো হ'ব মেখেলাখন, মেখেলাখনৰ আহল বহল হ'ব আৰু এইটো হ'ব ব্লাউজ পিচ। ব্লাউজ পিচৰ এনেকুৱা এক বেগমান গোটা থাকিব আৰু চিলভাৰ গুণা আৰু কালাৰিং গুণা ব্লু কালাৰৰ গুণাৰে কাম কৰা আছে। অনলি 1050 ধুনীয়া হয়। এইখন হ'ব কালাৰটো আহিব ব্লু কালাৰত আহিব আৰু গোটেই গাটো এনেকুৱা সূতাৰে। এইখন হ'ব চাদৰখন, এইটো হ'ব ব্লাউজ পিচ। ব্লাউজ পিচটো এনেকুৱাকৈ থাকিব, কলা আৰু গোল্ডেন গুণাৰে সূতা বচা আছে। এনেকুৱা কলা আৰু গোল্ডেন গুণাৰে সূতা বচা আছে। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। অনলি 1050। এইটো আহিব কালাৰটো আহিব আঁচলৰ পাৰিটো লগাই থোৱা আছে। এইটো হ'ব আঁচলৰ পাৰিটো এনেকুৱা কৰি লগাই দিয়া আছে আৰু খুবেই ধুনীয়া হয়। 1050। নেক্সট দেখুৱাম মেখেলাখন, মেখেলাখনৰ আহল বহল থাকিব আৰু ব্লাউজ পিচ থাকিব। এইটো থাকিব ব্লাউজ পিচ, ব্লাউজ পিচত এনেকুৱা ডিজাইন থাকিব, ব্লাউজ পিচত ডিজাইন থাকিব। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব 1050। আৰু আহল ৰেডি টু ৱেৰ হ'ব, সম্পূৰ্ণ ৰেডি কৰা আছে। মেখেলা, ব্লাউজ পিচ, চাদৰ গোটেইখিনি। ব্লাউজ পিচটো অকল চিলাব লাগিব, এনেকুৱা থাকিব। দহিটো বনাই থোৱা আছে আৰু গোটেই গাটো এনেকুৱা ডাঙৰ ডাঙৰকে বুটা দি আছে আৰু আঁচলৰ পাৰিটো এনেকুৱা লগাই থোৱা আছে। যদি ভাল লাগে আৰু মীনা কৰা আছে, হোৱাইটত মীনা কৰা আছে। যদি পচন্দৰ যোগাৰ ভিতৰত পৰে তেনেহলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি লওক। অনলি 1050। 1050। এইখন হ'ব চাদৰখন আৰু এইখন হ'ব মেখেলা আৰু এইটো হ'ব ব্লাউজ পিচ। ব্লাউজ পিচ, মেখেলা আৰু চাদৰ। অনলি 1050তে ল'ব পাৰিব। 1 দিয়া হৈছে। এইবিলাক কাপোৰটো খুবেই ধুনীয়া হয়, আপোনালোকে ল'লে গম পাব। এইখন হ'ব চাদৰখন, খুব ধুনীয়া আৰু চাদৰৰ পাৰিটো লগাই থোৱা আছে। এইটো চাদৰৰ পাৰিটো আৰু কালাৰটো খুব মৰম লগা হয়। যদি আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। অনলি 1050, একদম ৰিজনেবল প্ৰাইচতে দি আছে। এইখন হ'ব মেখেলাখন আৰু এইটো থাকিব ব্লাউজ পিচ। ব্লাউজ পিচত এটা ডিজাইন ছিল। গতিকে আজিলৈ আহিছো, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ জনালো আপোনালোকক সকলোকে। আৰু তেনেহলে মোৰ হোৱাটছএপ নম্বৰ দিয়া আছে, হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব আৰু আপোনালোকে ঘৰত বহিয়ে ধুনীয়া এযোৰ মেখেলা চাদৰ কম প্ৰাইজতে ক্ৰয় কৰিব পাৰিব। আৰু COD এভেইলেবল আছে, COD ল'ব বিচাৰিলে ল'ব পাৰিব আপোনালোকে। গতিকে আজিলৈ আহিছো, নমস্কাৰ, শুভৰাত্ৰি।